हेलो फ्रेंड्स আকৌ উভতি আহিছোঁ নতুন এটা ভিডিঅ'ৰ মাজত আজি আমাৰ কলেজৰ ফাউণ্ডেশ্যন ডে আৰু আজি চিফ গেষ্ট হিচাপে CM ছাৰ আহিব সো আজি বহুত ফূৰ্তি হ'ব সো চাই থাকক গোটেই ভিডিঅ'টো নেকৰ টিম আহতেও এইদৰেই ডেকোৰেশ্যন কৰিছিল ফুলেৰে খুব ধুনীয়া লাগিছে স্টেজখন বহুত ধুনীয়াকৈ ডেকোৰেশ্যন কৰিছে আৰু খুব ধুনীয়াকৈ প্ৰস্তুতি চলি আছে আমি ষ্টুডেণ্টবোৰ বহুতে আহিছে আৰু বহুত আহিব বাকী আছে এতিয়াও বহুত টাইম লেট হোৱাৰ পিছত অৱশেষত আমাৰ হেমন্ত মামা আৰু লগতে আমাৰ বি বৰুৱা কলেজৰ প্ৰাক্তন শিক্ষাৰ্থী জয়ন্ত মল্ল বৰুৱা আৰু কাৰ্বি আংলং জিলাৰ চিফ আহি উপস্থিত হৈছে দেৰি কম নে কম হয় হয় কিমান 15 মিনিট 20 মিনিট আধা ঘণ্টা কিমান দেৰি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুত দীঘলীয়া এটা বাৰ্তালাপৰ জৰিয়তে খুব গুৰুত্বপূৰ্ণ কিছুমান কথা ক'লে সেই গোটেই বাৰ্তালাপ বা গোটেই স্পীচখিনি সৰু এটা ভিডিঅ'ত উপস্থাপন কৰাটো সম্ভৱ নহয় আৰু বহুত চিঞৰ বাখৰৰ কাৰণে স্পষ্টকৈ কথাবোৰ শুনাও নাযায় ভিডিঅ'ত থুলমূলকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ অসমত বৰ্তমানত বিকশিত হৈ থকা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী বা বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰী এইবোৰৰ ভৱিষ্যতে কি কি অপৰচুনিটিছ হ'ব পাৰে জব অপৰচুনিটিছ কি হ'ব পাৰে এই বিষয়ে বহুতো কথা ক'লে আৰু আমাৰ বি বৰুৱা মহাবিদ্যালয়ে কিদৰে এটা সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে সেই বিষয়ে কিছুমান কথা আমাক ক'লে আৰু ইন ফিউচাৰ বি বৰুৱা কলেজৰ পজিশ্যন কি হ'ব পাৰে সেই বিষয়েও ক'লে আৰু অৱশেষত 10 কোটি টকা আৰু 8 বিঘা জমি ডনেশ্যন দিলে বি বৰুৱা কলেজৰ নামত সেইটো শুনি বহুত বেছি ভাল লাগিল এতিয়া আমাৰ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব গৈ আছে আৰু এতিয়া বহুত ভোক লাগিছে চবৰে মামাই মাত্ৰ গুচি গ'ল চ' এতিয়া পেকেট লাঞ্চ দিব আমাক ৱাও চাওকচোন কোন আহিছে লাভলীনা বৰগোহাঁই আমাৰ বি বৰুৱা কলেজৰ এলামনি আমাৰ গৌৰৱ এইমাত্ৰ দিল্লীৰ পৰা আহি উপস্থিত হৈছেহি আমাৰ মাজত প্ৰত্যেক বছৰ ফাউণ্ডেশ্যন ডেৰ দিনা আমাৰ বি বৰুৱা কলেজৰ প্ৰাক্তন ছাত্ৰ বা ছাত্ৰী বিশিষ্ট প্ৰাক্তন ছাত্ৰ বা ছাত্ৰীক এইদৰে পুৰস্কৃত কৰা হয় আৰু এইবাৰ লাভলীনা বৰগোহাঁইক মাতা হৈছে সো বহুত গান হল বহুত ডান্স হল বহুত ফূৰ্তি হল
এতিয়া অনুষ্ঠান শেষৰ পিনে আহিছে আৰু কিমান ধুনীয়াকৈ ডেক'ৰেশ্যনছ কৰিছে লাইটেৰে চাব পাৰে আপোনালোকে কিমান ধুনীয়া সজাইছে ষ্টুডেণ্টছবোৰে ভাল লাগিছে বহুত বাহিৰৰ পৰা চাই অডিটৰিয়ামৰ পৰা ওলাই এতিয়া আৰু প্ৰগ্ৰাম শেষ হ'ব হৈছেই কিন্তু চাওক কিমান ধুনীয়া হৈছে কলেজৰ দৃশ্য চাওঁতে চাওঁতে আমাৰ এটা বছৰ পাৰ হৈ যাব তাৰপিছত আমি বিবৰুৱা কলেজৰ পৰা গুচি যাব লাগিব কিমান দিন পাৰ কৰিলোঁ কলেজত কিমান ব্লগছ বনালোঁ কলেজৰ ওপৰত কিন্তু কিছুমান কথা হয়তো কেতিয়াও কোৱা নাই আজি এই ভিডিঅ'টোত কৈ আছোঁ যে হ'ব পাৰে আমাৰ বিবৰুৱা কলেজৰ ইনফ্ৰাষ্ট্ৰাকচাৰ খুব বেছি হাই নহয় হ'ব পাৰে আমাৰ টিচাৰ্ছ বা প্ৰফেচাৰ্ছ বহুত বেছি হাই লেভেলৰ নহয় বহুত নলেজ নাই কিন্তু বিবৰুৱা কলেজৰ যোনটো ছিষ্টেম আছে বিবৰুৱা কলেজৰ যোনটো বৌদ্ধিক বাতাবৰণ সেইখিনি মই বেলেগ কোনো স্কুল বা স্কুল কলেজ বা ক'তো দেখা নাই মই কিন্তু এট দ্য এণ্ড মই এটা কথাই ক'ব বিচাৰিম আজি এই ব্লগত যে আই ফিল প্ৰাউড অফ বিং এ ষ্টুডেণ্ট অফ বিবৰুৱা কলেজ